বহুত সংখ্যক ল'ৰা ছোৱালীয়ে হয়তো ফৌজত যাবলৈ ইচ্ছা কৰে কিন্তু সকলোৱে ফৌজত জইন কৰিব নোৱাৰে তাৰ বহুত কম সংখ্যক ল'ৰা ছোৱালীয়ে ফৌজত সিলেকশন হয় বা যাব পাৰে তাৰ মূল কাৰণ কি হ'ব পাৰে আজিলৈকে হয়তো আমি ভাবি চোৱা নাই মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো মোৰ মায়ে মোক শিকাইছিল জীৱনত কেতিয়াও লক্ষ্য সলনি কৰিব নালাগে পৃথিৱীৰ সকলো বস্তু এটৰ পৰা দেখিবলৈ সুন্দৰ কিন্তু ওচৰত যেতিয়া গৈ পোৱা যায় কৰি চোৱা যায় তেতিয়া গম পোৱা যায় সেই বস্তুটো কি সেয়ে যিটো লক্ষ্য তুমি কৰিছা যিটো এম বনাইছা তাক পাবলৈ তুমি সদায় সৰুকে চেষ্টা কৰি যোৱা তুমি টিভি চাই আছা টিভিৰ পৰ্দাত দেখিলা ওয়াৰ্ল্ড কাপ আইপিএল তাত কোহলিয়ে পুৰা 6 মাৰিছে 4 মাৰিছে তাক দেখি তোমাৰ জোচ উঠিল পিছদিনাখন ষ্টেডিয়ামত গৈ তুমি জইন কৰিলা জইন কৰি খেলি আছা 6 মাহমান গৈছে তুমি বৰ লাগি আহি আছে তাৰপিছত আকৌ টিভি পৰ্দাত দেখিলা ফুটবল খেল ফিফা পুৰা চলি আছে তাত আকৌ জোচ উঠি তুমি তোমাৰ ক্ৰিকেট খেলৰ এমটো চেঞ্জ কৰি আকৌ তুমি ফুটবলত জইন কৰিলা তাৰপিছত আকৌ তেনেকৈ বৰ লাগিল আকৌ তুমি হিমা দাসক দেখিলা টিভি পৰ্দাত পুৰা একদম ফাটাফাটি চলি আছে ভাইৰেল হৈছে হিমা দাসে বহুত নাম কৰিছে বহুতো ডাঙৰ চেলিব্ৰিটিৰ লগত কিবা কিবি হৈছে মানে টকা পইচা বহুত লোভ দেখিলা তাৰপিছত আকৌ তুমি এথলেটিক্সত জইন কৰিলা জোচতে তেনেকৈ এমবোৰ চেঞ্জ কৰি যদি থাকা ইটোৰ পিছত সিটো তুমি একো বনিব নোৱাৰিবা ডাঙৰ এডাল বিগ জিৰ' পাবা আৰু ঘৰৰ মানুহৰ আগত জোঠা হৈ পৰিবা মিছলীয়া হৈ পৰিবা একো কৰিব নোৱাৰিবা তুমি সেয়েহে সকলো বস্তু এটৰ পৰা দেখিবলৈ বহুত সুন্দৰ হয় কিন্তু যেতিয়া আমি কৰি চাওঁ কামটো বহুত কঠিন হৈ পৰে মই কথা পাতি আছিলোঁ ফৌজৰ ওপৰত সেয়ে ফৌজত যদি যাব ইচ্ছা কৰা তেন্তে হ'লে এইকেইটা বস্তুৰ ওপৰত তুমি প্ৰথমতে ফ'কাছ কৰা তোমাৰ হাইট ঠিকে আছে নে নাই ফৌজত যোৱাৰ লক্ষ্য স্থিৰ কৰাৰ আগত তুমি ফাৰ্ষ্টতে হাইটটো চেক কৰি লোৱা কাৰণ মই মোৰ নিজৰ ইণ্টাৰভিউ টাইমত মই দেখিছোঁ বহুত কেইজনক হাইটত ৰিজেক্ট কৰে মানে হাইট তোমাৰ 1 চেণ্টিমিটাৰ কম হ'লেও তেওঁলোকে মানে কোনো মাৰ্চি নকৰে হাইটত ৰিজেক্ট কৰি দিয়ে সেয়েহে তুমি ফৌজত যোৱাৰ লক্ষ্যটো স্থিৰ কৰাৰ আগতে তুমি প্ৰথমতে হাইটটো চেক কৰি লোৱা 1 ইয়াৰ তুমি কষ্ট কৰি তোমাৰ যদি চেষ্ট কম আছে তুমি চেষ্টটো বনাই ল'ব পাৰিবা কিন্তু হাইটটো বনাব নোৱাৰিবা সো ফৌজত বিচৰা মতে যদি তোমাৰ হাইট নাই তেন্তে হ'লে তুমি এনে টাইম ওয়েষ্ট কৰি থাকিব নালাগে ইণ্টাৰভিউ দিবলৈ গৈ এনে মন বেয়া কৰিব নালাগে আহি পেলাই তুমি টাইম থাকোঁতেনে বেলেগ লক্ষ্য স্থিৰ কৰা যাতে তুমি সাকসেস হ'ব পৰা ভালদৰে আৰু যিসকলৰ হাইট ঠিক আছে পাক্কা আছে তেওঁলোকে কোনো চিন্তাই কৰিব নালাগে তেওঁলোকৰ খালি কাম আছে কষ্ট কঠোৰ পৰিশ্ৰম আৰু সহ্য কৰিব পৰা ক্ষমতা থাকিব লাগিব ফৌজত যাবলৈ দৌৰিব লাগিব দৌৰ কমপ্লিট কৰিব লাগিব দৌৰ বস্তুটো ইমান সহজ নহয় তাক প্ৰেক্টিছ কৰিব লাগিব বুজিছা নাই ৰ'দত ওলাব লাগিব বাহিৰত ওলাব লাগিব ৰাতিপুৱা সোনকালে উঠিব লাগিব যাৰ সহ্য কৰিব পৰা ক্ষমতা আছে যাৰ অন্তৰত একৰা জুই আছে নহয় সিহে দৌৰ কোৱালিফাই কৰিব পাৰিব কোন কৰা জুই কথা কৈছোঁ বুজিছা নাই জিত কিবা এটা কামত সফল হ'বলৈ হ'লে জিতৰ বহুত প্ৰয়োজন আছে জিত কৰিবলৈ শিকিব লাগিব ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা কোনোবাই নিজৰ ফেমিলিয়ে হওক যোনে নহওক অপমানটো কৰিছে নিশ্চয় চাগে হিংসা কৰিছে তেওঁলোকক দেখুৱাব লাগিব মনত এটা জিত বান্ধি দিব লাগিব যাতে মই এইটো কৰি দেখুৱাম আৰু মই সস্তা আছিলোঁ আৰু তেওঁলোক মিছা আছিল এটা জিত কৰি জিতত কামটো কৰিব লাগিব এখন ৰকেট লক্ষ্য কৰিবাচোন ৰকেটখন বহুত দ্ৰুতবেগেৰে আকাশলৈ উৰিব পাৰে কিয় উৰিব পাৰে তাৰ পিছত জুই জ্বলি আছে সেইটো কাৰণে সি বহুত দ্ৰুতবেগেৰে আকাশলৈ উৰি যাব পাৰে কোনো এটা লক্ষ্যত সফল হ'বলৈ নহয় প্ৰেক্টিছৰ বহুত প্ৰয়োজন আছে প্ৰেক্টিছৰ পিনে একো হ'ব নোৱাৰে ডাঙৰ ফেমাছ মানুহসমূহৰ বেকগ্ৰাউণ্ডটো যদি চোৱা দেখিবা বহুত অসফলৰ পিছতহে তেওঁলোক সফল হ'ব পাৰিছে কাৰণ তেওঁলোকে প্ৰেক্টিছ কৰিছে বাৰে সেইটো যত্ন কৰিছে কিয় নোৱাৰিব পাৰিব লাগিব শচীন তেণ্ডুলকাৰ বিৰাট কোহলি ইমান সহজতে তেওঁলোকে আজি এইটো স্থানত নাই তেওঁলোকে কষ্ট কৰিছে যত্ন কৰিছে বাৰে ট্ৰাই কৰিছে সেইটো বস্তু বহুত অসফলৰ ফলত তেওঁলোকে সফল হৈ দেখুৱাইছে MS ধোনী ফিল্মখনটো নিশ্চয় চাইছা চাগে তাত দেখিছা MS ধোনীয়ে কি কৰিছিলে ৰেলৱেত চাকৰি পাইছিলে ৰেলৱেত চাকৰি পাই পেলাই তেওঁ ফ'কাছটো আছিল ক্ৰিকেটত ৰেলৱে চাকৰি এৰি আহি পেলাই আকৌ ক্ৰিকেটত জইন কৰিছে তেতিয়াহে তেওঁ আজি এইটো অৱস্থাত আছে এইটো স্থানত আছে চ' ডু নট চেঞ্জ ইয়ৰ এম কেতিয়াও লক্ষ্য সলনি কৰিব নালাগে যদি তোমাৰ সেই লক্ষ্যটোৰ ওপৰত ইমান কনফিডেন্সে নাই তুমি তেনেহ'লে কি কৰিবলৈ বনাইছিলা লক্ষ্যটো যিটো এবাৰ লক্ষ্য বনিল তাক বনাই লোৱা আৰু আগবাঢ়ি যোৱা এদিন সাকসেস হ'বাই লেজেণ্ড জন্ম নহয় তাকে বনাব লাগিব লেজেণ্ড ইমান সহজতে বনিব নোৱাৰি কি সকলো মানুহৰ হাততে 24 ঘণ্টা আছে লেজেণ্ডবিলাকৰ হাতত 32 ঘণ্টা আছে তেনেকুৱা নহয়
নোৱাৰে সকলোৰে হাতত দিনটোত 24 ঘণ্টাই টাইম থাকে টাইম মেনেজমেণ্ট বহুত প্ৰয়োজনীয় আছে ৰাতিপুৱা সোনকালে উঠা দেৰিকৈ উঠা সেইটো কথা নাই কিন্তু তুমি যেতিয়া উঠা নিজৰ কাম কৰা লক্ষ্যত উপনীত হ'বলৈ তুমি প্ৰেক্টিছ কৰা প্ৰেক্টিছৰ বাহিৰে একো মানে সফল হ'ব নোৱাৰি প্ৰেক্টিছ কৰিব লাগিব যি কামেই নহওক সদায় এটা সৰু টাৰ্গেট লোৱা আৰু সেই তোমাৰ নিজৰ লক্ষ্যটোত উপনীত হ'বলৈ সেই টাৰ্গেটটো সময়মতে পূৰণ কৰিবলৈ চেষ্টা কৰা এদিন প্ৰেক্টিছ কৰিয়ে 1600 মিটাৰ 5 মিনিটত কমপ্লিট কৰিব নোৱাৰি তাৰ বাবে প্ৰেক্টিছ কৰিব লাগিব বাহিৰত যাব লাগিব দৌৰিব লাগিব তোমাৰ লক্ষ্যটোৰ কাৰণে তুমি টাইম দিব লাগিব প্ৰেক্টিছত তুমি ভাবিছা মই এজন পুলিচ হ'ম আৰ্মি হ'ম তুমি ফৰ্ম ফিলআপ কৰিলা এডমিট আহিল দৌৰিবলৈ গ'লা তেনেকৈ কি দৌৰত পাছ কৰিবা নেকি ফেল মাৰিবি অবভিয়াছলি তো প্ৰেক্টিছ দিব লাগিব নিজৰ লক্ষ্যটোৰ কাৰণে প্ৰেক্টিছ কৰিব লাগিব তুমি 1600 মিটাৰ প্ৰথম দিনা প্ৰেক্টিছ কৰিছা 6 মিনিট লাগিব পাৰে 6.5 মিনিট লাগিব পাৰে তাৰপিছত তোমাৰ যেনিবা প্ৰথম দিনা 6.5 মিনিট লাগিল তাৰপিছত তুমি লক্ষ্য কৰিব লাগিব যে 6.5 মিনিটৰ পৰা মই 6 মিনিটত আনিব লাগিব নেক্সট টাৰ্গেট ল'ব লাগিব তুমি 6 মিনিটৰ পৰা 5.5 মিনিটত আনিব লাগিব তেনেকৈ তুমি টাইমটো কমাই আনিব লাগিব প্ৰেক্টিছ কৰিবই লাগিব এডমিট আহিব প্ৰেক্টিছ কৰিম ইণ্টাৰভিউ দিম এইবুলি বহি থাকিলে একোডাল নহ'ব এডাল পিক জিৰ' কাৰণ তুমি আজিৰ যুগত বহুত কঠিন হৈ পৰিছে তুমি প্ৰেক্টিছ কৰিব লাগিব নিজকে কম্পিটিশ্যন কৰিব লাগিব ন তেতিয়াহে তুমি ছাকচেছ হ'ব পাৰিবা আছে মই এনেকুৱা লগ পাইছোঁ এদিনতে তেওঁলোকে 1600 মিটাৰ 5 মিনিটত সোমাই যাব পাৰিব কিন্তু কিয় পাৰিব তেওঁলোকে ৰানিঙৰ প্ৰেক্টিছ নকৰিব পাৰে কিন্তু তেওঁলোকে নিজৰ জীৱনত বহুত হাৰ্ডৱৰ্ক কৰিছে তেওঁলোকে নিজৰ সংসাৰ চলাবলৈ বা নিজৰ ঘৰ চলাবলৈ বহুত হাৰ্ডৱৰ্ক কৰে তেওঁলোকে দিনটোত কিন্তু সিহঁতৰ লগত তোমাক কম্পেয়াৰ কৰিলে নহ'ব সিহঁতে ৰানিঙৰ প্ৰেক্টিছ নকৰিব পাৰে কিন্তু দিনটোত বহুত তেওঁলোকে হাৰ্ডৱৰ্ক কৰে ৰোডত বহুত হাৰ্ডৱৰ্ক কৰে ফৌজত যাবলৈ অনলি ৰানিং কোৱালিফাই কৰিলে নহ'ব তাত পঢ়িব লাগিব ৰিটেন কোৱালিফাই কৰিব লাগিব সেয়ে কৈছোঁ টাইম মেনেজমেণ্টৰ বহুত প্ৰয়োজন আছে ফৌজত যোৱাটো ইমান সহজ নহয় ডিচিপ্লিন আৰু টাইম মেনেজমেণ্ট যোনে কৰিব জানে তেওঁ এজন সৈনিক হ'ব পাৰে তুমি ৰিটেন কোৱালিফাই কৰিলা ৰানিং কোৱালিফাই নকৰিলা বা ৰানিং কোৱালিফাই কৰিলা ৰিটেন কোৱালিফাই নকৰিলা মেডিকেল কোৱালিফাই কৰিলা তেতিয়া তুমি এজন সৈনিক হ'ব নোৱাৰা তুমি গোটেইকেইটাই কোৱালিফাই কৰিব লাগিব ৰানিং কোৱালিফাই কৰিব লাগিব ৰিটেন কোৱালিফাই কৰিব লাগিব মেডিকেল কোৱালিফাই কৰিব লাগিব তেতিয়াহে তুমি এজন ফৌজত চিলেক্ট হ'ব পাৰিবা তো টেট এক্সাম নহয় যেন তুমি ৰিটেন কোৱালিফাই কৰিলা টিচাৰ হৈ গ'লা ৰোডত যাব লাগিব কষ্ট কৰিব লাগিব ৰিটেন ৰানিং মেডিকেল কোৱালিফাই কৰিব লাগিব তেতিয়াহে তুমি এজন ফৌজী হ'ব পাৰিবা তুমি এজন ফৌজত জইন কৰিবলৈ হ'লে এইকেইটা বস্তুৰ ওপৰত বিশেষকৈ ধ্যান দিবই লাগিব তুমি যদি এজন সঁচাই সৈনিক হ'বলৈ তেনেহ'লে চেষ্টা কৰিছা তেন্তে এইকেইটা বস্তুৰ ওপৰত ফ'কাছ কৰা তুমি নিজকে হাইটটো ফাৰ্ষ্ট চেক কৰি লোৱা ছেকেণ্ডতে তুমি নিজে হাৰ্ডৱৰ্ক কৰিবলৈ চেষ্টা কৰা নিজৰ মাজত এটা জিদ বান্ধি লোৱা আৰু তুমি এইবিলাক টেটো বনাই বাইক চলাই নিচা কৰি এইবিলাক অসাইতং কৰি ফুৰি লাভ নাই নিজৰ কাম কৰা নিজৰ লক্ষ্যত স্থিৰ কৰা আৰু নিজৰ লক্ষ্যটোত উপনীত হ'বলৈ তুমি চেষ্টা কৰি যোৱা